হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনি ব্লগত। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে দেৰি নকৰি প্লিজ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু আপোনালোকে প্লিজ কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ প্লিজ প্লিজ। আজি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলক বহুত বহুত ধন্যবাদ। তো ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ব'লক। আজি আমি যাম দোকানত, আমাৰ দোকানত। তাতে মা আৰু মুনুৰ পাপা আগতে ৰাতিপুৱাই গৈছে। এতিয়া সকলো কাম বন কৰি হেনে মই আৰু মুনু যাম। তাৰমানে আমাৰ ইয়াৰে মানে বহুত মানে কি ক'ম আৰু, এতিয়া আমি ৰেডি হৈ লওঁ, তাৰ পাছত দোকানত যাম। আপোনালোকেও যাব প্লিজ। আমাৰ মানে দোকানখন চাব, কৰোণাৰ কাৰণে বন্ধ হৈ আছিল, এতিয়া আজি খুলিছে। প্ৰথম দোকান খোলা মানে প্ৰথম কি ক'ম আৰু, আজি যাওঁ। এতিয়া আমি ঘৰৰ পাৰে ওলালোঁ। ইয়াতে মানে বেটাৰী ৰিক্সা ৰখি আছোঁ, মানে পিলপিলি। বৰ্তমানো এখনো অহা নাই, অলপমান আগত যাওঁ নেকি। ইফালে চা, আমাৰ মুনুৰে দি ওলাই কেনে যাব নাপায়, কান্দি আছে আমাৰ মুনু। ইয়াতে মুনু আৰু মই বেটাৰী গাড়ী ৰখি আছোঁ। বৰ্তমানো এখনো আহি পোৱা নাই, আহি পালে উঠি কিনে যাম। মুনু আমি ক'ত যাম? আমি পাপা যাম, পাপা পাপা আমি পাপা যাম। আহি পাল, এতিয়া আমি যাম। আমি পিলপিলিত উঠিলোঁ, এইবাৰ যাই আছোঁ দোকানত। মুনু পিলপিলিত কিমান ভাল পায়, ৰাস্তা চাই আছে। কি ফূৰ্তি লাগছে দোকানত আহি কিনে। পানী পৰি আছে নাই বাৰু মুস্কহি। কিমান ভাল লাগছে আহি কিনে না মোক। কোনটা কোনটা ইয়ে ইয়ে কোনটা আইলে না ইয়ে ইয়ে এয়া বাজাৰত চাক মানুহ আৰু মুনুৰ চাকি হৈছে অৱস্থা। আহি পুৰা ফূৰ্তি লাগি গৈছে, আৰু ইফালে বাজাৰত মানুহ। ইয়াতে মা পৰঠা বনাই আছে, ৰুটি পৰঠা নহয় ৰুটি। ইয়াতে কি আছে? ইয়াতে ৰুটি, গৰম গৰম ৰুটি ধুঙা ওলাই আছে। পৰঠা নাই আজি, মই পৰঠা খালোঁ এখন। ইয়াতে ঘুগুনি আছে। ইয়া দুৰ্গা গণেশ, এয়া আমাৰ ভগৱানৰ মন্দিৰ। দোকানৰ বাহিৰৰ পৰিৱেশ। ইয়াতে মুনুৰ পাপা আৰু মুনু থিয় হৈ আছে, আৰু এইফালে মাপৰ মানে ৰুটি বনাই আছে। পৰঠা নাই, শেষ হৈ গ'ল। আৰু আগফালে মেইন ৰাস্তা, আৰু এতিয়া অকণমান ভিতৰত সেইফালে শনিবাৰে বজাৰ হয়, মানে সাপ্তাহিক বজাৰ হয়। কৰোণাৰ কাৰণে বন্ধ হৈ আছে সপ্তাহিক বজাৰ। সেইফালে আগত বজাৰ হয়।
দোকানত এনেই বহি আছোঁ, দোকানত বস্তু নাই, মানুহ অহা নাই, তাৰ কাৰণে বহি আছোঁ। আৰু সিফালে মা আছে, সেইফালে এয়া মোৰ পাপা ৰাস্তাত যাই আছে, সেইফালে মা আৰু মনি খেলি আছে। অত্যাচাৰ দোকানত আহি নেকি অত্যাচাৰ কৰি আছে। আমি এবাৰ ঘৰত যাম না, দোকানত মানুহ নাই, বস্তু নাই, এবাৰ আমি ঘৰত যাম। কুকুৰ আহিছে, কুকুৰ আজাদি দুটা ৰাতি দি খাই আছে পুৰা। মোবাইল টিপি টিপি সেনে খাই থাকব এবাৰ। আমনু আমনু দিছা মোক নেদা নেদা দি মনো দি ষ্টাইল যাইবই না নাই মুখত। এইবাৰ মই খাম। খেলাই খাব লাগছে ঘৰত যাওয়ার আগে আগে বুঝি খাই আছো। আর সবজি এরাটা কি নিছে ইয়াতে আনারস আনিছোঁ একজোৰ আৰু ইয়াতে চাপাত আছে, ইয়াতে বন্ধাকবি দুটা আছে, তাৰ পাছত ইয়াতে বেচন আছে পকৰি বনাব, ইয়াতে বিলাহী, এয়া মটৰ, তাৰ পাছত ইয়াতে ময়দা আছে চিংৰা বনাবার, আৰু ইয়াতে আদা আছে, আৰু ইয়াতে তেল আছে। এইখিনিয়ে এতিয়া মই কি বনাম আপোনালোকক দেখাই থাকিম, আপোনালোকে মোৰ লগত চাই থাকিব। এতিয়া দোকানৰ পৰা আহি পাওঁতে 1টা বাজিগেল, আহি পালোঁ আৰু মুনু আছে মিষ্টোৰ ঘৰত। মিষ্টো নাই, সিয়াৰ আইতা আহি লৈ গ'ল, তো মুনু আছে মিষ্টোৰ পাপাৰ লগত আৰু মই আছোঁ ঘৰৰ ভিতৰত, আৰু মা দোকানৰ বাচন ধুই আছে। এইখিনি এতিয়া মই ভাত বনাম, কি বনাম আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব মোৰ লগত মই কি কৰোঁ কি নকৰোঁ, প্লিজ চাই থাকিব। আৰু কমেণ্ট প্লিজ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব। বন্ধাকবি কাটি লওঁ, বন্ধাকবি ভাজিম। ইয়াতে তেজপাত দি ল'লোঁ, ইয়াতে তেল দি আছোঁ, চিকন জ্বালা এটা দি ল'লোঁ, পাঁচফোৰণ, ইয়াতে নিমখ দি আছোঁ, রং গুঁড়া, জ্বালা বেশি নিদিওঁ, এয়া কেঁচা জলকীয়া, এইখিনি লাৰি দিম অকণমান। বন্ধাকবি ভাজি হৈ গেল। ইয়াতে তেল দি আছোঁ, জিৰা দি আছোঁ,
এয়া বন্ধাকবি ভাজি আৰু এয়া বিলাহী শাক জোল। ইফালে এখন কাঁহীখন মা ভাত খাই আছে আৰু এয়া মাছ আৰু বিলাহী জোল আৰু এয়া ভাত আৰু এয়া ভাজি আৰু একো নাই আৰু। এতিয়া বাজিল আবেলি 4টা আৰু মোৰ সকলো কাম হৈ গ'ল আৰু মুনু গিছে ৰাস্তাত আইতাকৰ লগত আৰু আজি মুনুৰ পাপা কিবা বোলে বনাই কিনে খুৱাব, তাকে বহি কিনে চাই আছোঁ। এইফালে কি বনাই আছা? চিঙৰা চিঙৰা। এয়া আগফালে চিঙৰা বনাই আছে আৰু মই বহি কিনে এনে চাই আছোঁ। মই বনাব নাজানো, খাব জানো ইমান চাই শিকি আছোঁ, কেতিয়াবা কেতিয়াবা বনাম। আইতাকৰ লগত কি কৰি আছে একবাৰ চাই আহোঁ। এইয়া মুনু, এ ৰাম অ মুনু কি কৰা? মুনু নাম ধৰি আছে ৰাম। অ মুনু আইতাকৰ লগৰ পৰা লৈ আহিলোঁ, এতিয়া আমি ঘৰত যাই আছোঁ। এই আমাৰ বাইদেউ ৰেডি। ক'ত যাওঁ বাইদেউ? দোকানত দে। গৰম গৰম পকৰি খাই আছোঁ। মুনুৰ পাপাই চাহ হৈ গ'ল ইফালে আৰু মুনু ইফালে অত্যাচাৰ কৰি আছে এয়া তলত বহি বহি। তো আজি ইয়াতে ভিডিঅ'টা সামৰিছোঁ। তো অহাকালি লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়াহ'লে আজিলৈকে বাই বাই। চাহৰ পৰা আমি সামৰণি মাৰিছোঁ। গুড নাইট।